ইয়াত চাবানি তো খালো গতিকে না আজিৰ ভিডিঅ' একেবাৰে আৰম্ভ হ'ব নাকি তন্তেও তো মোৰ এইখন হাতত ধৰি লৈছাই ৰাইড কৰবাৰ কাৰণে হেৰি নেট বিয়াৰ জিঠানে বুলি মোৰ ৰাইড কৰা শেষ নহয় নাকি বলা আৰম্ভ কৰোঁ আজি দ্বিতীয় ৰাইড 2000 years later ইয়াত ৰাইড কৰি থাকাতে হঠাতে মানে মোৰ মোবাইলটা সুইচ অফ হৈ গৈছিল সেইকাৰণে ৰাইড কৰা কিছুমান দৃশ্য মই এই মানে দেখাবা নললো তন্তে মোবাইলটা খচৰাতে কিবাকে সুইচ অফটা খুললা দে কিন্তু সুইচ অফ খোলাৰ পিছতে লগা আৰু লাগিল চাইকেলখনৰ বেমাৰ মানে একেবাৰে ভয়ানক বেমাৰ কি কৰা যায় থানে পথাৰৰ মাজতে বেয়া হ'ব পালে খান্তা যি হয় হ'ব দস্তিহাত চাইকেলখন ফেলাই দিম খোজকাঢ়িয়ে ভ্ৰমণ কৰিম যিখিনি পাৰোঁ এই জংগলে ভ্ৰমণ কৰিম যা বাল বেমাৰ কৰি থাকা দস্তিহাত যি হয় হ'ব আৰু চাইকেলখন ফেলাই দিয়েছো এবাৰ পথাৰৰ মাজে আৰু মানে ঘূৰিম কিমান দূৰ পাৰোঁ কিমান দূৰ নৰো যাবা দিনটা বেয়া আছিল কিজানি দস্তিহাত একবাৰ হ'ল মোবাইল বেয়া মোবাইলটা সুইচ অফ হ'ল 1.5 ঘণ্টা 2 ঘণ্টা মান লাগি নুখুললাই এবাৰ মোবাইল খোলাৰ পিছতে হ'ল চাইকেলখন বেয়া খেৰ ঘুৰ চাইকেল পামচাৰ কি কম আৰু বেমাৰে লাগ দিছে আৰু চব সেইকাৰণে ঘণ্টা বস্তু নালাগে মোক খোজকাঢ়িয়ে যিমান দূৰ পাৰোঁ সিমান দূৰ ঘূৰিম ইয়াত গধূলিও হ'ব হ'ল আজি মানে পথাৰৰ মাজতে থাকিব লাগিব আৰু দস্তিহাত ভাল জেগা বেছিতে মানে ক'তো নাপালোঁ তাতে পথাৰৰ মাজত এবাৰ অলপ পাথৰৰ চাইডত দেখি আহি পেলাই দেখা পালোঁ যে এডাল গাছ আছে ভাল চাই অলপ মানে বাগান দিব পৰা চাই সেইকাৰণে ইয়াৰ সেইটোৱেই যোৱাৰ চাব পাৰা এতিয়া মোৰ বেগটা ৰাখছোঁ আৰু তলত অলপ জংঘল আছে দেই বহুত মানে অলপ হ'লেও ভয় লাগে না শিয়াল চিয়াল আহিব পাৰে বুলি পাথৰৰ মাজত সেইকাৰণে ইয়াৰ গাছডালকে বেছি ল'লোঁ খেল মাৰি ভাগি দিছোঁ আৰু যেনটো বৰ্তমান চাইকেলখনো নাই আৰু খোজ কাঢ়িব লাগিব আৰু সেয়া মানে যিকেইটা দিন আছে গতিকে অলপ ভাগৰ লাগছে দস্তিহাত অলপ মানে টোপনি মাৰি লওঁ এই গাছডালতে তাৰপিছত লগ পাই আছোঁ অলপ পিছত বা গাছৰ ওপৰত থকা চুটি পাই গৈছোঁ কি মহে খোজা লাগছে আজি হৈছে আৰু দস্তিহাত কেনেকৈ থাকিব পাৰোঁ জান নাই চেষ্টাটো কৰিব লাগিব নাকি যি গতিকে 100 দিনৰ কাৰণে ওলাইছোঁ থাকিব লাগিব ইয়াৰ কিবাকে মৰ্ণিং দস্তিহাত কান্দা খাবা যি মহে কামৰাইছে একেবাৰে ফুলি আছে গাল চাল সেই কিবাকে কটালোঁ আৰু বাকী এবাৰত যাব লাগিল দে তোজো অল্প কিবা কানি খাই লগ পাই আছোঁ তন্ত দস্তিহাত চাইকেলখন বেয়া হোৱা পাই জচতে ফেলে দি পেলাই মই গৈছিলোঁ কি খোজকাঢ়ি ভ্ৰমণ কৰিম বুলি কৈছিলোঁ তন্ত কিন্তু খোজকাঢ়ি সেই ভাগৰি পৰি পেলাই মোৰ অনুভৱ হ'ব লাগছে যে চাইকেলখনৰ অবিহনে মই আধৰুৱা আৰু দস্তিহাত এনেকৈ খোজকাঢ়ি আহি পালোঁ কেনেকৈ মানে পাহাৰৰ মাছ চাৰিও চাইডে গাছ মাজতে মই একালাই আৰু এই পাহাৰত হাতী ওলোৱাৰ সম্ভাৱনা আছে সেইকাৰণে এতিয়া কোনো বস্তু খানা মানে এতিয়া বহি পেলাই খাব নোৱাৰা হঠাতে যদি হাতী আহি যায় মোৰ অৱস্থা কাহি বাতি হৈ যাব সেইকাৰণে অলপ এই দূৰত দেখি পথাৰ এখন দেখিছোঁ সেই পথাৰত যাই পেলাই আৰু মানে অলপ মেগি চেগি বাগি পেলাই খাম খানা খাবা একলাই থকাখন অনুভৱ হোৱাই নাই মোৰ মানে নাচোৱা কি ভাল লগা জেগা দস্তিহাত কি ভাল লগা জেগা মানে কি ক'ম আৰু ক'ব ভাষা নাই মানে ইমানেই ভাল লাগছে মোৰ এতিয়া আৰু বেছি ভাল লাগিল হয় যদিহে এতিয়া হাতী চাতীৰ মানে কোনো ওলোৱা সম্ভাৱনা নাথাকিল হয় কিন্তু হাতীৰ কাৰণে বহুতে ভয় লাগে সেইকাৰণে এতিয়া বেছি সময় থাকিব নোৱাৰা নহ'লে বেলতে দিব মোক বেলতে মানে অলপ দূৰত মানে সেই পাথাৰ যেন জাগা দেখিছোঁ গতিকে তাতে যাই পেলাই আৰু অল্প মানে মেগি চেগি পাগাই পেলাই খাৱাৰ আৰম্ভ কৰোঁ নহ'লে পেট কৰাই গৈছে দস্তিহাত আৰু তন্তে মোৰ বাহঁতত ধৰি ঘূৰি আছে যদিও তন্তৰ পেট মোৰা এনেকৈ নকৰে দেচোন দে মানে তোহাৰ যিঠানে ইচ্ছা তিঠানে মন গেলি আৰু খাব পাৰিবি গতিকে মইতো নোৱাৰোঁ সেইকাৰণে আৰু অলপ ভাল জেগা চাই পেলাই তাতে আৰু মানে কি আৰু মানে খানা পিনাৰ ইন্তজাম কৰোঁ আৰু মাজতো খৰি চৰি পোৱাৰ সম্ভাৱনা একেবাৰে কম সেইকাৰণে আৰু মানে পাহাৰৰ পৰাই লৈ যাম বুলি ভাবিছোঁ আৰু খৰি এইগিলা তো মানে দুডালমান খৰি থুপৰি পেলাই যাওঁ চাব পাৰা মানে এতিয়া শিয়ালি কিজানি ৰাতি আনি পেলাই মুৰ্গী চুৰ্গী গোটাই খাইছে এইগিলা গোটাই পাখা চাখা পৰি আছে বাপ পাওঁ একানা হ'বা পাহাৰত মানে চব চলে এইগিলা মুৰ্গী চুৰ কিবা চুৰ মানে গোটাই এতেই থাকে দস্তিহাত ভাবছিলোঁ পাহাৰৰ ইটা চাইডে ফালে হেৰি পাথাৰ আছে কিন্তু পাথাৰ নহয় জংঘলহে এইয়া চাব পাৰা কানা হ'বা পাথাৰ যেন পাই এই দূৰৰ পাৰে কিন্তু জংঘলহে গোটাই যি কি নহওক খাব পালি হ'লেতে বস্তুখিনি পাকে পেলাই আৰু পাগৰ আগতে মানে গাখীৰ চাহ একাপে দি আৰম্ভ কৰোঁ ইয়াত মেগি চেগি বনাবৰ আগতে মানে এটা বস্তু দেখিছোঁ এই জংঘলত এইটা বস্তু পৰি আছে ইয়াতে দস্তিহাত আজি দিনটা ভালে নেকি মোৰ মানে আজি ৰাতিতে ভালকৈ কটাব পাৰিম যেন লাগছে এইটা চাব পাৰা দস্তিহাত মানে আজি ৰাতিটা এতেই থাকিব পাৰিম আৰু মানে কালিতো মহৰ চহৰ কামাৰ খাই পেলাই মানে গাছৰ ওপৰত থাকিলোৱে কালি ৰাতিতে কিবাকে পাৰ কৰাইছোঁ আৰু দস্তিহাত থাকাত অলপ কষ্ট হ'ব পাৰে কিন্তু মহ চহৰ কামাৰ ইমান নাখাম যায় কিন্তু যাৱা ৰাতি যি মহৰ কামাৰ খাইছোঁ কানা হ'ব ক'ব লাগে না ইথানো ফুলিয়ে আছে বোধহয় অতি পিছফালখিনি এনেকৈ কামাৰ আহিছে